হে গাইজ, মই ৰাখি মোৰ চেনেল ৰাখিৰ কিটচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰত মগুৰ দালি আৰু মাছৰ মাথা দি পেলাই এটা মুড়িঘণ্ট ৰেচিপি লৈ আহিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিছে। আৰু আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। আহক তেতিয়াহ'লে দেৰি নকৰি পেলাই আমি ৰেচিপিটোৰ ওচৰলৈ যাওঁ। মুড়িঘণ্ট বনাবৰ কাৰণে আমাক লাগিব মাছৰ মাথা। মই ইয়াতে দুটা ৰৌ মাছৰ মাথা লৈছোঁ আৰু দুটা কাটি লোৱা পিঁয়াজ লৈছোঁ, আদা, নহৰু, জলকীয়া আৰু মই তেলত দিবৰ কাৰণে লৈছোঁ তেজপাত, শুকান জলকীয়া, পাঁচফোৰণ আৰু আমাক শুকান মছলাৰ কাৰণে লাগিব নিমখ, হালধি, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ। মই সকলোৱে 1 চামুচ লৈছোঁ, আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। আহকচোন তেতিয়াহ'লে মই কেনেকৈ বনাওঁ। মই এটা বাতি লৈ লৈছোঁ আৰু মই ইয়াতে 1 কাপ মগু দালি লৈছোঁ। মগু দালিখিনি মই ভালদৰে ধুই ল'ম। মই এতিয়া এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু তাতে মই তেল দি দিছোঁ। তেলখিনি ভালদৰে মই গৰম হ'ব দিছোঁ। এয়া মোৰ তেলখিনি গৰম হৈ গ'ল। ইয়াতে মই তেজপাত, শুকান জলকীয়া দি দিছোঁ আৰু অকণমান সময় লৰাই লৈছোঁ। তাৰপিছতে মই পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনিও মই ভালদৰে ফুটিব দিছোঁ। তাৰপিছত মই কাটি ৰখা পিঁয়াজ দি দিছোঁ আৰু পিঁয়াজখিনি মই ভালদৰে লৰাই লৈছোঁ অকণমান ৰঙচুৱা হোৱালৈকে। এয়া মোৰ পিঁয়াজখিনি ৰঙচুৱাকৈ ভজা হৈ গ'ল। ইয়াতে মই আদা, নহৰু আৰু জলকীয়াখিনি অকণমান মই থেতেলিয়াই লৈছিলোঁ। আপোনালোকে যদি পেষ্ট কৰে তেতিয়াহ'লে পেষ্ট কৰি ল'ব পাৰিব। এইখিনিও মই এটা দি দিছোঁ। তাৰপিছত মই এইখিনিও অকণমান ভাজি লৈছোঁ কেঁচা গোন্ধটো যোৱালৈকে। এয়া মোৰ আদা নহৰুখিনিও ধুনীয়াকৈ ভাজ খাই গ'ল। তাৰপিছত মই পাউডাৰ মছলাখিনি ইয়াতে দি দিছোঁ। গেছটো কমাই ৰাখিব, নহ'লে পাউডাৰ মছলাখিনি জ্বলি যাব। এইখিনিও অকণমান ধুনীয়াকৈ ভাজি ল'ম। হৈ গ'ল মোৰ এইখিনি ভাজা। তাৰপিছত মই মগু দালিখিনি ইয়াতে দি দিম। মই ধুই ৰাখিছিলোঁ। এয়া মই মগু দালিখিনি ইয়াতে দি দিছোঁ আৰু মগু দালিখিনি মই ভালদৰে ভাজি লৈছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে মগু দালিখিনি মই ধুনীয়াকৈ ভাজি ল'ম। এয়া মোৰ মগু দালিখিনি ভালকৈ ভজা হৈ গ'ল। ইয়াতে মই ভাজি থোৱা মাছৰ মাথা কেইপিচ দি দিছোঁ আৰু মই অকণমান সময় ভাজি ল'ম। এয়া মোৰ মাথাখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল। ইয়াতে মই এগিলাচ গৰম পানী দি দিম আৰু ভালদৰে লৰাই ল'ম আৰু অলপ সময় উতলিব দিম। এয়া মোৰ মুড়িঘণ্টাখিনি উতলি আছে। এতিয়া মই ভালদৰে সিজিবৰ কাৰণে মই এটা প্ৰেছাৰ কুকাৰত দি দিম। এয়া মই এটা প্ৰেছাৰ কুকাৰত দি দিছোঁ। এয়া মই গোটেইখিনি মুড়িঘণ্ট কুকাৰত দি লৈছোঁ আৰু উতলিব দিছোঁ। ইয়াতে মই আৰু এটা বস্তু দিম যিহেতু খাবলৈ বহুতেই ধুনীয়া হয়। এইটো হৈছে পাপৰ। এয়া মই পাপৰ লৈছোঁ। মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আপোনালোকে যিকোনো পাপৰ ল'ব পাৰে, মছলা পাপৰ ল'ব পাৰে, প্লেইন পাপৰ। মই এতিয়া পাপৰৰ টুকুৰাকেইটা তাতে দি দিছোঁ আৰু অকণমান লৰাই লৈছোঁ, দেখিছে। আৰু তাৰপিছত মই কুকাৰত ঢাকনিখন লগাই এয়া
দুটা চিটি আহিবৰ কাৰণে মই এৰি দিছোঁ। দুটা চিটি অহাৰ পিছত মই দেখাই আছোঁ। এয়া আমাৰ মাছৰ মুৰিঘণ্টা হৈ গ'ল। এয়া মোৰ মগুৰ দালি আৰু মাছৰ মাথাৰে বনোৱা মুৰিঘণ্ট হৈ গ'ল। আপোনালোকে ভাতৰ লগত খাব পাৰে, ৰুটিৰ লগত খাব পাৰে, পৰঠাৰ লগত খাব পাৰে, আপোনালোকৰ নিজৰ কথা। আপোনালোকে বনাই চাব, খাই চাব কেনেকুৱা লাগে আৰু মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।